Welcome to Learns Methods. আজি আমি all competitive exam হেল্থৰ থাৰ্ড ফ'ৰ্থ গ্ৰেড আৰু GK বা APSC বা AP বা যিবিলাক previous question পেপাৰ এইবিলাকৰ previous question পেপাৰবিলাক আমি আলোচনা কৰিম। ইয়াৰ উপৰিও সম্ভাৱ্য যি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যিবিলাক কমন এক্সাম আছিলে সেই এক্সামবিলাকৰ আমাৰ সুবিধা হ'ব। সেই উদ্দেশ্য আগত লৈ আমি আজি প্ৰশ্ন আলোচনা কৰিম। কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন তো আপোনালোকে স্ক্ৰীন নকৰাকৈ চাই থাকিব। Number 1. The Vedas are the oldest literature of the Aryans. How many Vedas are there? ইয়াত কোৱা হৈছে যে বেদ হৈছে আৰ্যসকলৰ আটাইতকৈ oldest মানে পুৰণি সাহিত্য of Aryans আৰ্যসকলৰ how many Vedas are there? এই যি বেদাৰ কথা উল্লেখ কৰা হৈছে এই বেদা কেইখন সাধাৰণতে কেইখন তো আমি যদি ইয়াৰ এনচাৰটো চাওঁ ইয়াত আমি তথ্য হিচাপে যদি চাওঁ যে the four Vedas are the ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ আমাৰ হাততে চাৰিটা বেদ হৈছে ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ আৰু প্ৰথম যি তিনিটা বেদ আছে ঋগ যজুৰ আৰু সাম এই সামবেদ ঋগবেদ আৰু যজুৰ্বেদক আমি ত্ৰাইবিদ্যা বা আমি থ্ৰীফল্ড নলেজ বা আমি ত্ৰিগুণ জ্ঞান বুলি ক'ব পাৰোঁ যি আমি কি বুলি ক'ব পাৰোঁ ত্ৰিগুণ জ্ঞান বুলিও ক'ব পাৰোঁ গতিকে আমি সাধাৰণতে যিটো উত্তৰ পাব লাগে আমি গম পাই গ'লোঁ যে বেদ হ'ল সাধাৰণতে চাৰিটা তো বেদ চাৰিটা তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4 নেক্সট প্ৰশ্নলৈ যাম এতিয়া কোৱেশ্চন নম্বৰ 2 কি কৈছে চন্দ্ৰগুপ্ত 2 was popularly known as যে চন্দ্ৰগুপ্ত দ্বিতীয় চন্দ্ৰগুপ্তক জনপ্ৰিয়ভাৱে নামেৰে জনাজাত তৃতীয় চন্দ্ৰগুপ্ত যে চন্দ্ৰগুপ্ত 2 also called বিক্ৰমাদিত্য গতিকে অপশ্যনত আমাৰ বিক্ৰমাদিত্য আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিক্ৰমাদিত্য যে চন্দ্ৰগুপ্ত দ্বিতীয় যাক আমি উত্তৰ ভাৰতৰ শক্তিশালী সম্ৰাট বিক্ৰমাদিত্য বুলি জানো কি জানো বিক্ৰমাদিত্য বুলি জানো আৰু ইয়াত কোৱা হৈছে যে তাৰ ৰাজত্ব কালটো 380 চি পৰা 415 চি লৈকে গতিকে ইয়াতো প্ৰশ্ন হ'ব পাৰে আৰু আমি যদি তথ্য হিচাপে চাওঁ আৰু ইয়াত আমি দুটা প্ৰশ্ন শিকিব পাৰিম যে যি চন্দ্ৰগুপ্ত 2 এই চন্দ্ৰগুপ্ত 2ৰ সাধাৰণতে দেউতাৰ নাম যদি সুধে বা ফাদাৰ্ছ তো আমি ইয়াত সমুদ্ৰগুপ্ত বুলি পাওঁ যে সমুদ্ৰগুপ্ত হ'ল চন্দ্ৰগুপ্তৰ দেউতাক বা সমুদ্ৰগুপ্তৰ পুত্ৰ হ'ল চন্দ্ৰগুপ্ত 2 আৰু এই সমুদ্ৰগুপ্তৰ পুত্ৰ হ'ল চন্দ্ৰগুপ্ত 2 আৰু এই চন্দ্ৰগুপ্তৰ যি ককা আছিলে বা আমি সমুদ্ৰগুপ্তৰ যি দেউতা আছিলে তাৰ নাম হ'ল চন্দ্ৰগুপ্ত 1 2 আৰু চন্দ্ৰগুপ্ত 2ৰ দেউতা হ'ল সমুদ্ৰগুপ্ত ইয়াত আমি তিনিটা প্ৰশ্ন আমি একেলগে শিকিব পাৰিলোঁ ঠিক আছে তো গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত 2ৰ আমি কি নামেৰে জনাজাত বিক্ৰমাদিত্য নামেৰে জনাজাত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিক্ৰমাদিত্য গতিকে নেক্সট প্ৰশ্নটোলৈ যাম প্ৰশ্ন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3ত কোৱা হৈছে হু ৱাজ দ্য লাষ্ট মোগল কিং যে শেষৰজন মোগল ৰজা কোন আছিল তো ইয়াত আমি তথ্য হিচাপে যদি চাওঁ মোগল পাৱাৰ ইজ ৰিপিটলি dwindled during the 18th century the last emperor বাহাদুৰ শাহ 2 ইয়াত কোৱা হৈছে বাহাদুৰ শাহ 2 গতিকে আমাৰ মোগলৰ যিজন শেষৰ ৰজা আছিলে সেই শেষৰ ৰজাজন আছিলে বাহাদুৰ শাহ 2 গতিকে ইয়াত আমাৰ যেটো অপশ্যন নম্বৰ ডি দিয়া আছে যে বাহাদুৰ শাহ 2 মোগল কিঙৰ শেষৰজন ৰজা কোৱেশ্চন নম্বৰ 4 কোৱা হৈছে that the Cripps mission led by the Stafford Cripps came to India ইয়াৰ অৰ্থটো হ'ল যে ছাৰ ষ্টাফৰ্ড ক্ৰিপছৰ নেতৃত্বত ক্ৰিপছৰ মিছন ভাৰতলৈ আহিছিল যে সেই মিছন ভাৰতলৈ কেতিয়া আহিছিলে বা সেই সময়টোৰ কথা উল্লেখ কৰিব কৈছে তো তথ্য হিচাপে যদি চাওঁ এবাউট ফ্ৰম 22 মাৰ্চ 11 এপ্ৰিল 1942 1942 চনত কি হৈছিলে 22 মাৰ্চৰ 11 এপ্ৰিল কি হৈছিল যুদ্ধ কেবিনেট সদস্য ষ্টাফৰ্ড ক্ৰিপছে সকলো দলৰ প্ৰতিনিধি ভাৰতীয় নেতৃত্বৰ সৈতে ভাৰতৰ সংবিধান সম্পৰ্কীয় ব্ৰিটিছ চৰকাৰৰ খচৰা ঘোষণাপত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ কি কৰিছিলে প্ৰেৰণ কৰা হৈছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1942 ইয়াৰ হ'ল শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5ত কোৱা হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া যে ভাৰতীয় স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম
অধ্যক্ষ কোন আছিল স্বাধীন ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ ফাৰ্ষ্ট স্পীকাৰ প্ৰথম অধ্যক্ষ কোন আছিল তো ইয়াৰ অপশ্যনটো আমি তথ্য হিচাপে যদি চাওঁ দেখিম যে গণেশ বসুদেৱ মভলকাৰ 17 November 1888 to 27 February in 1956, popularly known as the Dada Saheb was independent activities. The Ganesh Basudev Malakar কি কৈছিল দাদা চাহেব নামেৰে জনাজাত আছিল আৰু এজন কিছু স্বাধীনতা কৰ্মী আছিল কেন্দ্ৰীয় বিধানসভাৰ সভাপতি আছিল তেওঁ 1946 চনৰ পৰা 1947 চনলৈ ভাৰতৰ সংবিধান সভাৰ তেতিয়া অধ্যক্ষ আৰু পিছত লোকসভাৰ প্ৰথম যি অধ্যক্ষ নিম্ন সদনৰ সেই হিচাপে তেওঁ পৰিগণিত হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গণেশ জি.ভি. মাভালাকাৰ গতিকে ইয়াৰ শুদ্ধটো হ'ব জি.ভি. মাভালাকাৰ যাক আমি গণেশ যাদৱ মাভালাকাৰ হিচাপে জানো